হাই গাইজ, আজি আমি কথা পাতিম ডিম্পুদাৰ নতুন টেটুটোৰ ওপৰত। তো যিসকলে নাজানে তেওঁলোকক জনাই দিওঁ যে ডিম্পুদাই টেটুটো থাইলেণ্ডত বনাইছিলে আৰু টেটুটোৰ প্ৰাইচ আছিলে 3000 ভাট, আমাৰ ইণ্ডিয়ান ৰুপিছত 6 to 7000 হ'ব। আৰু যোনে যোনে নাজানে টেটু কেনেকৈ বনায় তেওঁলোকে কমেণ্ট এটা দিব, আমি নেক্সট ভিডিঅ'ত সেইটো এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম। আজি আমাৰ টপিকটো হৈছে যে ডিম্পুদাই যে বনাইছে টেটুটো, তাৰ আইডিয়াটো ক'ৰ পৰা পাইছিলে। কাহিনীটো যোৱা বছৰ হয়। যোৱা বছৰ মই ডিম্পুদাক গুৱাহাটীত বাৰ্থডে পাৰ্টি এখনত লগ পাইছিলোঁ। তাত তেওঁ মোক ক'লে যে তোমাৰ টেটুটো ভাল লাগিছে আৰু সুধিলে তুমি এই টেটুটো কিয় বনাইছা আৰু তোমাৰ এই টেটুটোৰ কিবা মিনিং আছেনে। আৰু মই তেওঁক বুজাই ক'লোঁ যে ফটোগ্ৰাফী মোৰ হবি হয় আৰু কেমেৰা এটা কিনা মোৰ ড্ৰিম হয়। চ' মই এনেকুৱা এটা কনচেপ্ট লৈ টেটুটো বনাইছিলোঁ। ডিম্পুদাই মোক তেতিয়া সুধিলে যে তোমাৰ ওচৰত এনেকুৱা কিবা আইডিয়া আছে নেকি যে ময়ো যাতে তেনেকুৱা এটা মিনিংফুল টেটু বনাব পাৰোঁ। তাৰপাছত আমি অকণমান ডিছকাছ কৰিলোঁ। এতিয়া মই ক'লোঁ যে আপুনিতো অসমৰ এজন ভাল ইউটিউবাৰ হয়, প্লাছ আপুনি দেশ বিদেশ ঘূৰিও থাকে, তো এইটো কনচেপ্টৰ ওপৰত এটা টেটু বনালে কেনেকুৱা হয়। আফটাৰ ডেট আমি ফাইনেল কৰিলোঁ যে আমি এনেকুৱা এটা ডিজাইন বনাম যিটোৱে অসমকো ৰিপ্ৰেজেণ্ট কৰিব, প্লাছ ডিম্পু বৰুৱাৰ পাৰ্চনেলিটিটো ৰিপ্ৰেজেণ্ট কৰিব। এট দি এণ্ড ডিম্পুদাই ফাইনেলি টেটুটো বনালে। তো থেংক ইউ ছ' মাছ ডিম্পুদা।